আজি শিশুসকলক আমাৰ কণ কণ আইটি ভাতৃসকলক মই ইংৰাজী নৱবৰ্ষ 2023 উপলক্ষে মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা যাচিছোঁ। সকলোৱে সকলো সময়তে সুস্থ আৰু সুন্দৰ হৈ থাকক আৰু ঈশ্বৰে প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত আনন্দময় কৰি তোলক। মই এইটোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তোমালোক সদায় ভালে থাকিবা, সুস্বাস্থ্য অধিকাৰী হৈ থাকিবা। মোৰ ভাল লাগিলে সূৰ্য নমস্কাৰ যিটো আপোনালোকৰ মাজত ইয়াত যিটো ব্যৱস্থা আছে, আমাৰ ভাইটি ভণ্টিসকলে দৈনিক যদি সূৰ্য নমস্কাৰ অংশগ্ৰহণ কৰে তেতিয়াহ'লে মন আৰু স্বাস্থ্য সদায় সুন্দৰ হৈ থাকিব আৰু জীৱনত ভবা কথাবিলাক আয়ত্ব কৰাৰ ক্ষেত্ৰত মনোবল লাভ কৰিব। গতিকে সেইকাৰণে ইয়াত যিখিনি অধ্যয়ন কৰা যায়, ইয়াত শিক্ষয়িত্ৰীসকলে যিখিনি তোমালোকক শিক্ষাদান কৰে প্ৰতিটো কথাই অত্যন্ত নিষ্ঠা সহকাৰে ল'ব লাগিব, আন্তৰিকতাৰে ল'ব লাগিব আৰু শিক্ষানুষ্ঠানৰ শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা আৰু শিক্ষাগুৰুসকলৰ প্ৰতি শ্ৰদ্ধা সদায় সকলো সময়তে ৰাখিব লাগিব আৰু তোমালোকৰ মাজত মৰম চেনেহটো ৰাখিব লাগিব। এজনে আন এজনক সহায় কৰাৰ আন্তৰিকতাটো জীয়াই ৰাখিব লাগিব। আমি ল'ৰালি কালত আমি গাঁৱত জন্ম হৈছিল, মুলুক গাঁও, বান বিধ্বস্ত এলেকা। তেতিয়া ৰাস্তা পদূলিও নাছিল, আমাৰ অৱস্থাবিলাক ইমান ভাল নাছিল, আৰ্থিক অৱস্থা। যাই কি নহওক, খেতিয়কৰ সন্তান হিচাপে গাঁৱত যিটো শিক্ষা ব্যৱস্থা আছিলে, সেই শিক্ষা ব্যৱস্থাৰ মাজেৰে শিক্ষা গ্ৰহণ কৰাৰ বাবে প্ৰয়াস কৰিছিলোঁ। মাতৃ পিতৃয়ে সকলো সময়তে শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাশীল হৈ শিক্ষা গ্ৰহণ কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল। গাঁৱৰ যিসকল জ্যেষ্ঠ নাগৰিক আছিল, আমাৰ কোনোবা বৰদেউতা আছিল, দদাইদেউ আছিল, মামা আছিল, বাইদেউ আছিল, পেহী আছিল, খুৰী আছিল, সকলো সময়তে তেখেতসকলে আমাক শিক্ষাৰ প্ৰতি ধাউতিশীল হোৱাৰ বাবে সকলো সময়তে আমাক উৎসাহ দিছিল, অনুপ্ৰেৰণা যোগাইছিল। আৰু আমি কেতিয়াবা কি হয়, আমাৰ শিক্ষানুষ্ঠানখন খুব সেই সময়ত তাত কোনো পকী ঘৰ নাছিল, কেঁচা ঘৰ আছিল, খেৰ আছিল, ওপৰত বাঁহ বেতেৰে বনোৱা ঘৰ আৰু বেঞ্চ ডেস্কটো নাছিল, বহাৰ ব্যৱস্থা নাছিল। আমি মাটিতেই পীৰা পাৰি পেলাই বহিছিলোঁ আৰু তেতিয়া আমাৰ শিক্ষাগুৰুসকলে আহি পেলাই সেই অৱস্থাতে আমাক নিষ্ঠাৰে শিক্ষা গ্ৰহণ কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল আৰু সকলো সময়তে নীতি শিক্ষা প্ৰদান কৰিছিল। কি কাম কৰিলে মানুহে বেয়া পাব আৰু কি কাম কৰিলে নিজৰ ক্ষতি হ'ব আৰু কি কাম কৰিলে সমাজখনে ভাল পাব, নিজৰ ভাল হ'ব, এই কথাবিলাক সুন্দৰভাৱে বুজাই দিছিল আৰু সেই কথাবিলাকে আমাক জীৱনত সমাজত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত শক্তি যোগান ধৰিছিল। আজিও সেই কথাবিলাক মনত আছে আৰু সেই পৰিৱেশৰ মাজত শিক্ষা গ্ৰহণ কৰিও বহুত আনন্দিত হৈছিল। এতিয়া সেইবিলাক যেতিয়া স্মৃতি ৰোমন্থন কৰোঁ খুব ভাল লাগে। তেতিয়া আমি পইচা পাতি নাছিল, কাৰণ আমাৰ সেই অঞ্চলটোৰ সকলোৰে অৱস্থা তেনেধৰণে আছিল। যাই কি নহওক, বৰষুণৰ বতৰত কেতিয়াবা স্কুলত পানী পৰে আৰু মই ল'ৰালি কালৰ মনত আছে, LP স্কুলত শিক্ষাগুৰুৱে মোক চাফাই মন্ত্ৰীৰ দায়িত্ব দিছিল। আমাৰ তেতিয়া মন্ত্ৰী আছিল, প্ৰধানমন্ত্ৰী আছিল, বৰ্গমন্ত্ৰী আছিল, চাফাই মন্ত্ৰী আছিল। মোক চাফাই মন্ত্ৰীৰ দায়িত্ব আছিল। চাফাই মন্ত্ৰীৰ দায়িত্ব হৈছিল কি, মই গৈ পেলাই ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী অহাৰ আগতে গৈ পেলাই মই স্কুলত প্ৰৱেশ কৰিব লাগে আৰু স্কুলৰ পিৰালিটো মই এটা খোপা বুলি কয় আমাৰ ঝাৰু, সেইটো দি পেলাই গোটেই ঝাৰু মাৰিব লাগে আৰু তাত কেঁচুমুটা থাকে আৰু চৰাই চিৰিকটি বিষ্ঠা ত্যাগ কৰে। ছাৰে বহা চকীখনত আৰু টেবুলখনত নানা ধৰণৰ এনেধৰণৰ বিষ্ঠাবিলাক থাকে, সেইবিলাক পৰিষ্কাৰ কৰিব লাগে।
আৰু পৰিৱেশটো পৰিষ্কাৰ কৰাৰ পাছত আমাৰ শিক্ষাগুৰু আহে, তেখেতে আসন গ্ৰহণ কৰে, আমাক সকলোকে শিক্ষা দান দিয়ে। সেই কামবিলাক কৰি খুব ভাল লাগিছে। এতিয়া ভাবিলে খুব ভাল লাগে। যাই কি নহওক, আজি মই ইয়ালৈকে আহিলোঁ, খুব ভাল লাগিছে। তোমালোকে গীত পৰিৱেশন কৰিলা, নৃত্য পৰিৱেশন কৰিলা, আৰু এনেধৰণে ভাল গীত মাতৰ যোগেদি আমি নিজক সংস্কাৰ কৰিব লাগিব, সুন্দৰ কৰিব লাগিব। মন সুন্দৰ হ'ব, কাম সুন্দৰ হ'ব, স্বাস্থ্য সুন্দৰ হ'ব, আৰু তেতিয়া আমি সমাজত সুন্দৰভাৱে কাম কৰি সমাজখন সুন্দৰ কৰিব পাৰিম। গতিকে খুব ভাল লাগিছে। তোমালোকৰ প্ৰশ্নকেইটা অত্যন্ত সুন্দৰ প্ৰশ্ন, মই তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু মন্ত্ৰী হিচাপে মন্ত্ৰী হোৱাৰ পিছত কেনে লাগিছে? মন্ত্ৰী মানে সমাজৰ প্ৰতি, দেশৰ প্ৰতি আমাৰ দায়িত্ব আছে। যিখিনি কাম মন্ত্ৰী হিচাপে মোৰ বিভাগৰ কাম, মই 2টা মন্ত্ৰালয় পৰিচালনা কৰিব লাগে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। এটা হৈছে আয়ুষ, আয়ুৰ্বেদা, সিদ্ধা, ইউনানী, চুহাৰিপা, য়োগা, নেচাৰোপেথি আৰু হোমিওপেথি, তাকে কয় আয়ুষ, হয়নে? আৰু এটা পোৰ্ট শ্বিপিং ৱাটাৰৱেজ। পোৰ্ট মানে এই সাগৰৰ দাঁতিত থকা বন্দৰবিলাক, নদীৰ দাঁতিত থকা বন্দৰবিলাক, য'ত নেকি মালবাহী জাহাজ আহি পেলাই ৰয় আৰু বস্তু উঠোৱা নামা কৰে, আকৌ যাত্ৰীবাহী পেচেঞ্জাৰ কঢ়িওৱা জাহাজবিলাক আহি ৰয়, তাত জেটি থাকে, টাৰ্মিনেল থাকে, আৰু শ্বিপিং, পোৰ্ট আৰু শ্বিপিং মানে জাহাজ, ডাঙৰ ডাঙৰ যিবিলাক জাহাজ তোমালোকে দেখিছা, চিনেমাটো দেখিছা, ছবিটো দেখিছা, সেইবিলাক জাহাজত আমাৰ আমদানি ৰপ্তানি এই কামখিনি সম্পূৰ্ণ কৰা হয়। তাতে ভাৰতবৰ্ষৰ পৰা বিভিন্ন উৎপাদিত সামগ্ৰী আমি বিদেশৰ বজাৰত বিক্ৰী কৰোঁ, আমেৰিকা, ইউৰোপ, আফ্ৰিকা। ঠিক তেনেধৰণে আমাৰ লাগতিয়ালখিনি আমি বিদেশৰ পৰা ভাৰতবৰ্ষলৈ জাহাজে আনো, সাগৰ মহাসাগৰৰ মাজেৰে আনিব লগা হয়। আৰু গুজৰাটৰ পৰা ৱেষ্ট বেংগললৈকে, এই যে এফালে আৰৱ সাগৰ, এফালে বংগোপসাগৰ, এটা ইষ্ট কোষ্ট, এটা ৱেষ্ট কোষ্ট, তাৰ দাঁতিত থকা বন্দৰবিলাকলৈ জাহাজবিলাক আহি পেলাই তাতে ৰয়, তাতে বস্তুবিলাক উঠোৱা নমা কৰে। সেইটো হৈছে জাহাজ। তাৰপিছত পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মানে হৈছে আমাৰ নদীবিলাক, যেনেকৈ ব্ৰহ্মপুত্ৰ, গংগা, মহানদী, নৰ্মদা, এনেধৰণে ভাৰতবৰ্ষৰ বুকুত 111খন আমাৰ ৰাষ্ট্ৰীয় জলপথ স্বীকৃতিপ্ৰাপ্ত আছে। প্ৰায় ইয়াৰ দৈৰ্ঘ্য হৈছে 20,500 কিলোমিটাৰ। এই অঞ্চলটোত কেনেধৰণে ভাৰতবৰ্ষৰ মানচিত্ৰত নদীবিলাক আছে, এই নদীবিলাকতো কেনেধৰণে তাৰ দুয়ো দাঁতিত থকা জনসাধাৰণে যাতে সেই নদীৰ মাজেৰে অহা যোৱা কৰিব পাৰে, তাৰ কাৰণে বিভিন্ন ধৰণৰ সৰু ডাঙৰ ফেৰীবিলাক বনোৱা হয়, ভেচেলবিলাক বনোৱা হয়, আৰু তাৰ যোগেদি মানুহবিলাকে এঠাইৰ পৰা আন ঠাইলৈ, নদীৰ এপাৰৰ পৰা সিপাৰলৈ অহা যোৱা কৰে আৰু ব্যৱসায় বাণিজ্য কৰে, আৰু সমাজখনৰ মাজত আদান প্ৰদান হয়। এইপাৰে থকা যেনেকৈ উত্তৰ পাৰ দক্ষিণ পাৰে থকা সমাজবিলাকে এখন সমাজে আন এখন সমাজৰ সৈতে মিতিৰালি স্থাপন কৰে, ব্যৱসায় বাণিজ্য কৰে, সাংস্কৃতিক আদান প্ৰদান হয়, শিক্ষাৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে। এনেধৰণে ভাৰতবৰ্ষৰ বুকুত থকা নদীবিলাকৰ দাঁতিত বিভিন্ন ধৰণৰ কাম কাজবিলাক পৰিচালনা কৰা হয়। গতিকে 2টা বিভাগৰ দায়িত্ব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই অভাজনক দিছে। মই আমাৰ বিষয়া কৰ্মচাৰীৰ সৈতে সেইবিলাক জনসাধাৰণৰ সহযোগত, ভাৰতবৰ্ষৰ জনগণৰ সহযোগত সেইবিলাক কাম আমি কৰিব লগা হয়। মন্ত্ৰী হৈ পেলাই মই সেইখিনি দায়িত্ব পাইছোঁ।